নমস্কাৰ, আপোনালোকে চাই আছে অসম 24। এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যবাসীৰ বাবে আহি পৰিছে এটা অতিকে সুখবৰ। চৰকাৰী আঁচনিক লৈ এক বৃহৎ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰেচন কাৰ্ড হিতাধিকাৰীসকলৰ পৰা আৰম্ভ কৰি অৰুণোদয়, নিযুত মইনা আৰু জীৱন প্ৰেৰণা আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে আহিছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰী আঁচনিক লৈ এতিয়াৰে পৰা কোনো চিন্তা কৰিব নালাগে, কিয়নো অহা আগষ্ট মাহৰ পৰাই প্ৰতিগৰাকী হিতাধিকাৰীৰ বেংক একাউণ্টত সোমাব চৰকাৰী ধন। অহা আগষ্ট মাহৰ পৰা ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব ৰেচনৰ সকলো সামগ্ৰী। দাইল, চেনি, নিমখকে ধৰি সকলোবোৰ সামগ্ৰী সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব ৰেচন হিতাধিকাৰীসকলে। মন কৰিবলগীয়া যে পূৰ্বে এই সামগ্ৰীসমূহৰ বাবে 100 টকা দিবলগীয়া হৈছিল যদিও এতিয়াৰে পৰা আপুনি এটকাও দিব নালাগে। সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব এইসমূহ সামগ্ৰী। ইয়াৰ উপৰিও আগষ্ট মাহৰ পৰাই মিঠাতেল আৰু চাহপাতো ৰেচন কাৰ্ডৰ জৰিয়তে দিয়াৰ প্ৰতিশ্ৰুতি দিছে চৰকাৰে। 1 জুলাইৰ পৰা 10 জুলাইৰ ভিতৰত আপুনি কৰিব লাগিব এটা জৰুৰী কাম। যদি আপুনি এতিয়ালৈকে ৰেচন কাৰ্ডৰ EKYC কৰা নাই, তেন্তে অতি সোনকালে কৰি লওক এই EKYC। অন্যথা হিতাধিকাৰীৰ তালিকাত নাম থকাৰ পাছতো আপুনি ৰেচনৰ সামগ্ৰীৰ পৰা বঞ্চিত হ'ব পাৰে। অৱশ্যে যিসকলে ইতিমধ্যে EKYC প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে তেওঁলোকে পুনৰ কৰাৰ প্ৰয়োজন নাই। আন এক ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ আই-মাতৃ আৰু ছাত্ৰীসকলৰ বাবেও আহিছে সুখবৰ। নিযুত মইনা আঁচনিৰ জৰিয়তে যোগ্য ছাত্ৰীসকলে আগষ্ট মাহৰ পৰাই প্ৰতিমাহে লাভ কৰিব আৰ্থিক সাহায্য। আনহাতে অহা 2 আৰু 3 আগষ্টৰ ভিতৰত অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব হিতাধিকাৰীসকলে। অৰুণোদয় আঁচনিৰ লগতে অৰুণোদয় 2.0 আৰু নতুনকৈ অহা অৰুণোদয় 3.0 ধনো একেলগে মুকলি কৰি দিয়া হ'ব বুলি জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেৱল অৰুণোদয় বা নিযুত মইনাই নহয়, ইয়াৰ সমান্তৰালভাৱে শ্বহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনি, দীনদয়াল দিব্যাংগ সাহায্য আঁচনি, বিধৱা পেঞ্চন আঁচনিকে ধৰি প্ৰায় 7টাকৈ বিভিন্ন কল্যাণমূলক আঁচনিৰ ধন আগষ্ট মাহৰ পৰাই মুকলি কৰা হ'ব বুলি জনায় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে অসম 24 চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।